এতিয়া আমি কৰিম উদাহৰণ চোৱা কি কৈছে 2 নম্বৰ উদাহৰণ 1 দিয়া সমস্যা দুটা সমাধান কৰা উদাহৰণ 1 ক'ত আছে আমি উলিয়াই লম উদাহৰণ 1 চোৱা তলৰ পৰিস্থিতি কেইটা গণিতিকভাৱে প্ৰদৰ্শন কৰা ইয়াত কি কৈছে জন আৰু জয়ন্তী দুটাৰে 45টা মাৰ্বল আছে তেওঁলোকৰ প্ৰত্যেকৰ 5টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত মাৰ্বল যেটা থাকিব তাৰ গুণফল মানে পূৰণ 124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল তো আগতে আমি জন আৰু জয়ন্তী কথাটো বুজি লোৱা কি কৈছে জন আৰু জয়ন্তী দুটাৰ 45টা মাৰ্বল আছে ঠিক আছে আমি কি কৰিম আগতে জনৰ মাৰ্বলৰ সংখ্যা কিবা এটা ধৰি লম তেতিয়া আমি অকল জন বুলি লিখি নাথাকো না জনৰ জগত আমি x লিখিম ঠিক আছে তো জনৰ ধৰা হল জনৰ মাৰ্বলৰ সংখ্যা x গতিকে কি হ'ব জয়ন্তী মাৰ্বলৰ সংখ্যা চোৱা জনৰ মাৰ্বলৰ সংখ্যা x হলে জয়ন্তী মাৰ্বলৰ সংখ্যা ইয়াৰ পৰা কিমান ওলাব আমি জনক ইফালে লৈ যাব লাগিব মানচিনৰ ইফালে জয়ন্তী মাৰ্বলৰ সংখ্যা কিমান হ'ব 45 মাইনাছ জনৰ মাৰ্বলৰ সংখ্যা ঠিক আছে এই জনটো চোৱা ইফালে প্লাছ হৈ আছে না মানচিনৰ ইফালে গ'লে মাইনাছ হৈ যাব 45 মাইনাছ জন এতিয়া জনক আমি কি ধৰি লৈছো x মানে জয়ন্তী মাৰ্বলৰ সংখ্যা কিমান 45 মাইনাছ x এই কথাটো চোৱা সবে বুজি নাপায় কিছুমান আছে চোৱা ইয়াক আমি যদি জনক x ধৰো জয়ন্তীক যদি y ধৰি অংকটো কৰো অলপ টান হয় মানে অলপ টান হোৱাৰ কাৰণে কি যেটো আমাৰ এইটো মেথডটো যেটো কৰা এইটো মেথডৰে কৰিলে আমাৰ অংকটো অলপ ইজি হৈ যায় মানে ঠিক আছে ইয়াক যদি আমি x ধৰো ইয়াক যদি y ধৰো যে আমি যেটো লেসন কৰি আছো দ্বিঘাত সমীকৰণ প্ৰায় ভাগ আমি অংক এনেকৈ কৰো মানে ঠিক আছে যদি হাতৰ সমষ্টি কয় তেতিয়া আমি এটা হেৰি x ধৰি লওঁ আৰু আনটো মানে এনেকৈ উলিয়াও ঠিক আছে তো আহা আমি এটো ধৰি ললো ইহঁতৰ কি কৈছে গুণফল ইহঁতৰ 5টাকৈ মাৰ্বল হেৰালে মানে জন আৰু জয়ন্তীৰ 5টাকৈ মাৰ্বল হেৰালে কেটা ইহঁতৰ হাতত মাৰ্বল থাকিব তো এতিয়া জনৰ হাতত এক্সট্ৰা মাৰ্বল আছে জয়ন্তীৰ ওচৰত ইমানটা মাৰ্বল আছে ঠিক আছে 5টা মাৰ্বল হেৰালে মানে কি আমি ইয়াৰ লগত আমি মাইনাস কৰিব লাগিব ধৰি লও এটা উদাহৰণ স্বৰূপে জনৰ ওচৰত 10টা মাৰ্বল আছে যদি 5টা মাৰ্বল হেৰাই যায় মানে ইয়াৰ লগত আমি 5 মাইনাস কৰিব লাগিব তেতিয়া 5টা মাৰ্বল থাকিব হয় না ঠিক তেনেদৰে আমি কি কৰিম ইয়াত লিখিম 5টা মাৰ্বল হেৰালে 5টা মাৰ্বল হেৰালে জনৰ মাৰ্বলৰ সংখ্যা হ'ব জনৰ মাৰ্বলৰ সংখ্যা সো 5টা মাৰ্বল হেৰালে জনৰ মাৰ্বলৰ সংখ্যা মানে জনৰ মাৰ্বলৰ লগত আগৰ যেটো আছে তাৰ লগত আমি 5 মাইনাস কৰিব লাগিব দেই x - 5 আৰু জয়ন্তী মাৰ্বলৰ সংখ্যা সো জয়ন্তী মাৰ্বলৰ সংখ্যাৰ লগতো আমি কি 5 মাইনাস কৰিব লাগিব মানে আগতে জয়ন্তীৰ ওচৰত ইমানটা মাৰ্বল আছিল হ্যাঁ এটা আমি 5 মাইনাস কৰিব লাগিব তো সো 45 - 5 কিমান হ'ব 40 - x তো জয়ন্তীৰ ওচৰত ইমানটা মাৰ্বল থাকিলে 5টা হেৰুৱা পাছত আৰু জনৰ ওচৰত ইমানটা মাৰ্বল থাকিলে এটা আমি কি লিখিম প্ৰশ্নমতে লিখিম প্ৰশ্নমতে চোৱা ইহঁতৰ গুণফল 124 কৈছে গুণফল মানে পূৰণচিন মানে এই দুটা লিখি এইটো আৰু পূৰণচিন লিখি এইটো লিখি সমান কিমান লিখিম আমি 124 লিখিম x - 5 পূৰণ গুণফল জয়ন্তী মাৰ্বলৰ সংখ্যা 124 সো এটা পূৰণ হৈছে না আমি পূৰণ কৰি দিম মানে এইটো লগত এইটো কৰিলে কি হ'ব 40x এইটো লগত এইটো কৰিলে কি হ'ব -x² এইটো লগত এইটো কৰিলে কি হ'ব -5 0 গুণ 0 5 4 গুণ 20 এইটো লগত এইটো কৰিলে কি হ'ব -5x সমান 124 ঠিক আছে এতিয়া কি কৰিবা চোৱা x ৰ ঘৰত কোনবিলাক পৰে সেইবিলাক আমি যোগ কৰিম মানে ধৰি লোৱা ই x ৰ ঘৰত পৰিব x আছে না ইউ x ৰ ঘৰত পৰিব দুটা যোগ হ'ব নে বিয়োগ হ'ব আমি চাম ইয়াৰ আগত প্লাস ইন ইয়াৰ আগত প্লাস ইন প্লাসে প্লাস হয় না 40 আৰু 5 কিমান হ'ব 45 হয় না 45x হৈ গ'ল ঠিক আছে আৰু x² বেলেগ নাই হ্যাঁ এটা x² আছে মানে এইটো যেনেকৈ আছে তেনেকৈ আমি লিখিম এই 124 টো সমান চিহ্ন ইফালে আনিম আমি কি কৰিম এই 200 যেনেকৈ আছে তেনেকৈ লিখিম এইটো চাইফালে প্লাস হৈ আছে সমান চিহ্ন ইফালে আহিলে মাইনাস হৈ যাব ঠিক আছে 0 এটা চোৱা সংখ্যা আগত এই দুটা পৰিছে এই দুটা কি হ'ব মাইনাসে কি হয় মাইনাসে প্লাস মানে এই দুটা প্লাস হ'ব 200 প্লাস 124 কিমান হ'ব 324 হ'ব হয় না 45x minus x² এটা মাইনাস ডাঙৰ সংখ্যা আগত মাইনাস আছে মাইনাস হ'ব কিমান হ'ব 3124 হয় না সো আমি এইটো পালো 45x - x² - 324 ঠিক আছে এটা কি কৰিবা যেটো x² টো আমি সদায় আগত লিখো দেই ইয়াৰ আগত যেটো চিন আছে সেইটো আমি দিম আৰু 45 টো মাজত লিখিবা কাৰণ সো x² পাছত x আহে না আমাৰ যেটো দ্বিঘাত সমীকৰণটো যেটো আছিল x² + bx + c সো প্ৰথম x² পাছত x পাছত ধ্ৰুবক যেটো আছে ইয়াৰ পাছত আমাৰ আছে ধ্ৰুবক 324 হয় না সমান 0 এটা কি কৰিবা চোৱা x² আগত যেটো আছে মাইনাস চিন আহিছে ঠিক আছে x² টো নেগেটিভত আহিছে না আমি কি কৰিম x² যেতিয়া চাবা কি x² আগত মাইনাস আছে গুটেখিনি লগতে তুমি মাইনাস পূৰণ কৰি দিবা বা মাইনাস ইয়াত কমন লৈ লবা তো আমি কি কৰিম গুটেখিনি লগত মাইনাসেৰে পূৰণ কৰি দিম সো গুটেখিনি লগত মাইনাসেৰে পূৰণ কৰিলে কি হ'ব এটো হৈ যাব x² এইটো হ'ব -45x মানে হেতৰ আগৰ চিনবিলাক সবৰে চেঞ্জ হৈ যাব আৰু এইটো প্লাস কিমান হ'ব 324 সমান 0 এতিয়া কি কৰিব লাগে চোৱা
এতিয়া ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কেনেকৈ কৰিছোঁ এই এক্স স্কোৱাৰ যিটো সহগ মানে এক্স স্কোৱাৰৰ লগত একো নাথাকিলে 1 থাকে ন এক্স স্কোৱাৰৰ সহগ আৰু এইটো পূৰণ কৰিব লাগে মানে 324 হ'ব এইটো পূৰণ কৰিলে 324 পালা না ইয়াক স্ফুটিকৰণ কৰিবা চ' লাষ্টৰটো 2 নহয় জানো 2 জোৰ এটা সংখ্যা হয় না তো 2 এগুণ 2 ইয়াৰ পৰা ইয়াত 1 গ'ল 12 হ'ল 2 6 গুণ 12 আকৌ 2 2 গুণ 4 আকৌ চ' লাষ্টত জোৰ সংখ্যা না 2 কৰিম আমি 2 আগৰ দুটা সংখ্যা লৈ লোৱা 2 8 গুণ 16 2 এগুণ 2 আকৌ লাষ্টত 1 আছে না বিজোৰ থাকিলে আমি 3 আৰম্ভ কৰিম 3 নগ'লে 5 কৰিম ঠিক আছে তো 3 2 গুণ কিমান 6 ইয়াৰ পৰা ইয়াত 2 বেছি থাকিলে ইয়াত গুচি গ'ল 21 হ'ল 3 7 গুণ 21 আকৌ 3 9 গুণ কিমান হয় 27 আকৌ 3 3 গুণ কিমান ন তো আমি এইটো ছুটিহৰণ কৰিলোঁ ছুটিহৰণ কৰাৰ পাছত মাজত যিটো আছে আমাক সেইটো পাব লাগে মানে দেই এইবিলাক সংখ্যা কিবা এটা আমি ব্যৱহাৰ কৰি এইবিলাক সংখ্যা ব্যৱহাৰ কৰি মাজৰটো পাব লাগে 45টো তো আমি কি কৰিম ইয়াত চাম কি আমি 45 কেনেকৈ পাম তাৰপিছত যেহেতু আমি বাহিৰত যিবিলাক মৌলিক উৎপাদক পালোঁ সেইবিলাক ব্যৱহাৰ কৰি 45 পাব লাগে 45 কেনেকৈ পাম 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 34 আকৌ 3 3 গুণ 9 37 লগত আমি 9 যোগ কৰিলে আকৌ 45 যাব আমি 45 জেগাত কি লিখিম 36 + 9 ঠিক আছে এইবিলাক যেনেকৈ আছে তেনেকৈ থাকিব আমি 45 জেগাত কি লিখিম 36x + 9x মানে এক্সটো কেলৈ লিখিম 45 লগত এক্স আছে ন সেইকাৰণে আমি লিখোঁতে দুটাৰ লগতে এক্স লিখিম 324 সমান 0 ঠিক এতিয়া আমি ব্ৰেকেট খুলিম ব্ৰেকেট খুলিলে কি হ'ব কি মাইনাছ ইয়াৰ আগত প্লাছ চিন আছে মাইনাছে প্লাছে -36x ইয়াৰ আগত প্লাছ চিন আছে মাইনাছে প্লাছে -9x + 324 সমান 0 ঠিক আছে এতিয়া কি কৰিম আমি কমন ল'ম এই দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা বেলেগকৈ কমন ল'ম ইয়াৰ পৰা বেলেগকৈ কমন ল'ম ইয়াৰ পৰা বেলেগকৈ চ' দুইটাৰে কমন কি আছে ইয়াত এক্স আছে ইয়াতো এক্স আছে আমি এক্স কমন ল'লোঁ তো ইয়াত দুটা এক্স আছিলে এটা থাকিব না এটা থাকিব মাইনাছ আছে মাইনাছ দিবা 36টো থাকিব ইয়াত মাইনাছ আছে মাইনাছ দিবা দুটাতে কমন কি আছে 9 আছে ইয়াত এক্স আছে না এক্স ল'বা ইয়াত কি চিন আহিব মাইনাছে প্লাছে মাইনাছ চিন আহিব চোৱা এতিয়া ইয়াৰ পৰা এই দুটাৰ পৰা আমি 9 কমন ল'লোঁ ইয়াত কি থাকিব ঠিক আছে ইয়াত কি থাকিব সেইটো কি কৰিবা এই 36টো ডাইৰেক্ট ইয়াত বহাই দিবা ঠিক আছে 36 ওলাব এক্সৰ লগত আমি এইটো লিখিবা x - 9 এই দুটাৰ এটা লিখিবা মানে x - 36 সমান 0 এটা চোৱা আমি x উলিয়াব লাগে না 9টো সমান চিন আহিলে মাইনাছত আছে সমান চিন আহিলে গ'লে কি হৈ যাব প্লাছত হৈ যাব হয় না +9 আকৌ এইটো 36টো নেগেটিভত আছে সমান চিন আহিলে গ'লে পজিটিভ মানে প্লাছ হৈ যাব +36 ঠিক আছে এতিয়া চোৱা আমি কি কৰোঁ কোনোবা এটা লৈ লওঁ মানে আমি ধৰি লওঁ জনৰ মাৰ্বলৰ সংখ্যা এইটো আৰু চোৱা আমি গতিকে আমি কি লিখিম গতিকে x যিটো ওলালে জনৰ মাৰ্বলৰ সংখ্যা 9 হয়নে গতিকে জয়ন্তী মাৰ্বলৰ সংখ্যা চ' জয়ন্তী মাৰ্বলৰ সংখ্যা তোমালোকে ভাবিছা কি এইটো জনৰ হৈ গ'ল এইটো জয়ন্তী হৈ গ'ল তেনেকৈ ভুল ভাবিছা আচলতে কোনোবা এটা ল'বা ধৰি লোৱা এইটো আমি জনৰ মাৰ্বলৰ সংখ্যা ধৰি ল'লোঁ জয়ন্তী মাৰ্বলৰ সংখ্যা কিমান আছিলে আমি আৰম্ভণিতে কিমান আছে 45 - x আছিলে হয় না 45 - x বহুৱাবা এতিয়া চোৱা 45x মানে আমি কিমান 9 পালোঁ হয় না 9 ইয়াত বহাই দিবা এতিয়া 45 পৰা 9 গ'লে 36 হ'ব মানে জনৰ মাৰ্বলৰ সংখ্যা আৰম্ভণিতে 9 আছিলে আৰু জয়ন্তী মাৰ্বলৰ সংখ্যা 36 আছিলে ঠিক আছে ইয়ালৈকে কৰিলে তোমালোকৰ হৈ যাব